তো গুড মৰ্ণিং ফ্ৰেণ্ডছ, আজি এক্সপায়াৰী ট্ৰেডিং হয়। তো আপোনালোকে আজি যিহেতু নিফটি আৰু বেংক নিফটি মুভমেণ্ট আমি দেখিছোঁ, অলৰেডি মাৰ্কেট ফুলি ভলেটাইল হৈ আছে। তো ইয়াতে আপোনালোকে 42,300 এটা ৰেঞ্জ এটা আৰু এইপিনে ডাউন ছাইডত আমি 42,000 এটা যিটো ৰেঞ্জ এটা কৰিছোঁ। এই ৰেঞ্জত কিন্তু বহুতৰ এল লাণ্ডিং হৈছে, বহুতে ট্ৰেড লৈ আছে অলৰেডি, স্কাল্পিঙে ট্ৰেড কৰিব পাৰে। আপুনি ছিষ্টেমেটিক প্লান কৰক, কাৰণ কি ছিষ্টেমেটিক যদি আপুনি প্লান নকৰে আপুনি কিন্তু মাৰ্কেটত ট্ৰেডিঙত আপুনি লং লাষ্টিং থাকিব নোৱাৰে। তো দেন আমাৰ আহিছে নিফটি ৰেঞ্জ, আমাৰ নিফটি এটা ৰেঞ্জ আছিলে। তো এইটো অলৰেডি নিফটি এইটো ৰেঞ্জ ব্ৰেক কৰিছে। মাৰ্কেট অলৰেডি বেয়াৰিছনেছত আমি দেখিছোঁ, কিন্তু আমি আফটাৰনুন মাৰ্কেট আমি চাম কেনেকৈ মাৰ্কেটে মুভ কৰে, কেনেকৈ মাৰ্কেটত ট্ৰেড দিয়ে। তো আমি কিন্তু ৰেঞ্জখিনি আমি মনত ৰাখিব লাগিব। মাৰ্কেটত যিখিনি ছাপৰ্ট হয় বা যিখিনি লেভেল আছে, যিখিনি আমাৰ ৰেজিষ্টেঞ্চ ফ'ল' কৰি আছে, এইখিনি এটা ৰেজিষ্টেঞ্চ হয় মাৰ্কেট। তো 18,000 এটা ৰেজিষ্টেঞ্চ হ'ব পাৰে, কিন্তু আমি মাৰ্কেটত চাম কিবা নিউজ আছে অলৰেডি। তো নিউজৰ কাৰণে কিন্তু মাৰ্কেট এফেক্ট কৰিব পাৰে, আইদাৰ ডাউন ছাইড আইদাৰ আপ ছাইড। তো আপোনালোকে ছিষ্টেমেটিক